নমস্কাৰ বন্ধু বান্ধৱীসকল চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুকেইটা পদ মুকলি হৈছে পদবিলাকৰ নাম হল এছিষ্টেণ্ট সাব ইন্সপেক্টৰ আৰু হেড কনষ্টেবল টোটেল পদ মুকলি হৈছে 540টা এই পদবিলাকত এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া এই সকলোবিলাকৰ তথ্য এই ভিডিঅ'টোত জনাম ভিডিঅ'টো শেষলৈ চাই থাকিব পদবিলাক আহিছে CIS বা আমি ক'ব পাৰো চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফৰ্চৰ ফালৰ পৰা এই পদবিলাক মুকলি হৈছে প্ৰথম পদটোৰ নাম হল এছিষ্টেণ্ট সাব ইন্সপেক্টৰ স্টেনোগ্ৰাফাৰ টোটেল পদৰ সংখ্যা 122টা ইউআৰৰ বাবে আছে 57টা এসসিৰ বাবে আছে 16টা এসটিৰ বাবে আছে 8টা ওবিসিৰ বাবে আছে 31টা আৰু ইডব্লিউএছ ৰ বাবে আছে 10 স্যালাৰি দিয়া হ'ব প্ৰতি মাহে 29200 ৰ পৰা 92300 লৈকে স্যালাৰি দিয়া হ'ব দুই নম্বৰ পদটোৰ নাম হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল টোটেল পদৰ সংখ্যা আছে 418টা ইউআৰৰ বাবে আছে 182টা এসসিৰ বাবে আছে 61টা এসটিৰ বাবে আছে 29টা ওবিসিৰ বাবে আছে 112টা আৰু ইডব্লিউএছ ৰ বাবে আছে 34টা স্যালাৰি দিয়া হ'ব প্ৰতি মাহে 25500 ৰ পৰা 81100 লৈকে স্যালাৰি দিয়া হ'ব এডুকেশনাল কোৱালিফিকেশন বিচৰা হৈছে হায়াৰ সেকেন্ডাৰী পাস আৰু এজ লিমিট বিচৰা হৈছে 18 to 25 ইয়াৰ্স লৈকে এপ্লিকেশন ফিজ বিচৰা হৈছে ওবিসি আৰু জেনাৰেল ক্যান্ডিডেট বিলাকৰ বাবে 100 रुपीस পেমেন্ট কৰিব লাগিব এপ্লাই আৰম্ভ হৈছে সেপ্টেম্বৰৰ 26 তাৰিখৰ পৰা আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হল অক্টোবৰৰ 25 তাৰিখ লৈকে এপ্লাই কৰিব পাৰিব